Hello guys, back to my YouTube channel Himashri Barman. আজি আমি চাবলৈ ওলাইছো এইটো লাইভ স্পিকাৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব যেহেতু এতিয়া বৰষুণ দিয়া নাই নহয় সো আমি এতিয়া যাবলৈ ওলাইছো অলপ দোকান ফালে যাবলৈ ওলাইছো মানে বিশেষ কথা আছিল নহয় বানপানী হৈছে বানপানী চাই থাকক আপোনালোকে এইটো হৈছে বানপানী এয়া পুৰা শব্দ কৰি আছে ইয়াতে গুৱাহাটী পানী আহিছে আৰু ইয়াতে ভৰ্তি হৈছে এইটো যদি ভৰ্তি হৈ যায় সো এইবিলাক ৰাস্তাবিলাকত পানী উঠি যাব গাইজ বানপানী সো ইয়াতে কোনোবাই জাল পাতিছে মাছ লাগিছে নেকি চাওচোন এইয়া দুটামান মাছ লাগিছে হয়তো মাছ লাগছে এয়া উঠি মাছ লাগছে এটা কেইটামান দুৰ্গিনা মাছ আছে এইটো পুৰি কিনে ভাজি খাব ভাল পাওঁ মানে চাটনি বনাই খাব কাৰণে গাইজ এয়া মাছ পুৰা শব্দ কৰিছে ইপিনে মানে পাহাৰৰ পৰা পানী পৰা যেন লাগি আছে পুৰা থম কৰি আছে গাইজ মাছটো এটি দিওঁ নেকি এনেকৈ লাগি আছে নাই কোনোবা পাতিছে জালটো কষ্ট কৰি ই লেতেৰা হৈ গ'ল মোৰ বোকা চলা চাই থাকিব স্কিপ নকৰাকে আৰু আগত বেছি মাছ আছে নেকি দেখা আছো আপোনালোকক চাই থাকক মোৰ ভিডিঅ'টো জাল পতা নাই একো নাই অলপ পানী যাই আছে কিন্তু সিপিনে বহুত কিবা ৰাস্তাবিলাকক পানী হৈছে মানে নলাবিলাকত পানী হৈছে পানী নাহে বৰষুণ নাহে এতিয়া পৰিছে নহয় একেলে ঠাৰি আৰু বানপানী হৈ যাব এতিয়া হ'ব আৰু এয়া দেখা পিছে নলাবিলাক ভৰ্তি হৈ গৈছে এইপিনে পথাৰটো ভৰ্তি হৈ গৈছে ভয়ে লাগিছে এইটো ৰাস্তাত নুঠুলে হ'ল ইয়াৰ পৰা বানপানী হ'ল কি জানা মানে জুন মাহত আৰু জুলাই মাহত সকলো ঠাইতে বৰষুণ দিব আৰু বানপানী হোৱাৰ সৃষ্টি হয় মানে কেনেকুৱা জুন মাহ আৰু জুলাই মাহত হ'বই কাৰণ আমাৰ নামনি অসমত নহয় দেই উজনি অসমতহে বানপানী হয় আমাৰ ইয়াতে বানপানী নহয় আকৌ আৰু ইটো মাহত চবতে হয় বিশেষ কথা এটা আছিল আমাৰ ইয়াতে জংঘলত গাড়ী বাল্টি খাইছে বোলে আজি পোৱালীবিলাকে চাবলৈ যাই কিনে সকলোৱে ঘূৰি আহিল আৰু কিহৰ পৰা গাড়ী বাল্টি খাইছে নাজানো আমি যদি কিবা এটা সৰু গাড়ী পালোঁ হৈ আইমত যাই আহিলোঁ হৈ চাবলৈ দেখাই পাইছে এয়া বৰষুণ দিয়াৰ বাবে মই দুটা কাপোৰ পিন্ধিছোঁ আৰু যিহেতু আমি দুখীয়া মানুহ আমাৰ মাইক চাইক মানে একো নাই এইটোকে ব্যৱহাৰ কৰিব লাগিব মাইক হিচাপে যাই আছোঁ দোকানত কাৰণ আছে কিবা এটা বস্তু আনিবলৈ আছে সকলোৱে মিলি যাই আছোঁ যিহেতু বৰষুণ পৰা বতৰ হয় মানে বৰষুণ দিয়া বতৰ তাৰ কাৰণে আবেলি অলপ কিবা খাবলৈ মন যায় হয়নে নহয় আমি খাবলৈ যাই আছোঁ কিবা এটা দোকানত আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু মানে অলপ জমনি হ'বলৈ গৈ আছে ভিডিঅ'টো আপোনালোকে দেখাই পাইছে বেছি গাড়ী চলা নাই হাইৰত দি কাৰণ দেখা পাইছেনে বতৰটো কেনেকুৱা কলা কৰিছে এটা মিউজিক যাই আছে আজিকালি হেনো মিউজিক দেখাই নাপায় মিউজিকবোৰ হেৰাই গ'ল আৰু বাছবোৰহে আছে এটা দুটা হঠাৎ কিন্তু দৰকাৰ টাইমত পোৱা নাযায় বাছবিলাক ৰাস্তাৰ কাষে দেখা পাইছে জংঘলবিলাক এদি ৰাতি হ'লে বহুত বিপদজনক আমি যাই আছোঁ বজাৰত বহুত আৰামী হয় কাৰণ মই কৈ আছোঁ যে মোৰ মোবাইলটো বেয়া হৈছে অলপ ঠিক কৰিবলৈ যা সিহঁতে কৈছে তুই অকলে যাবি মানে আমি একো ৰখি থাকিম বুলি কৈছে বহুত আৰামী হয় দেখা অলপ আৰু যাই আছে ৰচনা আগত এটা যাই আছে ইয়াতে এইটো এটা হয় মোকতো থাকিছে না চাই দেখা পাইছা এই পিছত এটা আছে খাটি লৈ কিনে ইমান হাৰামী ইমান দেখা নাই আভি হাম চিংগাম খাৰ আহিছে ये तेरे मेरे हमारे पास पैसा नहीं है इसलिए हम 5 रुपया और 1 रुपया का सिंगम खाते हैं और तेरे मेरे खाता है हम अच्छे से हिंदी नहीं जानते हैं थोड़ी गाइस हम हिंदी नहीं जानते हैं थोड़ी तो गाइस আপোনালোকে গম পাইছে বা কোৱা নাই নাজানো কিন্তু আমাৰ ইয়াতে গোৱালপাৰা জিলাৰ বিজেপি সম্পাদিকাৰ বিজেপি মানে ছাত্ৰ সন্থাৰ কিবা আছিল যে জোনালী নাথ মানে বিজেপিৰ সম্পাদিকা আছিলে আৰু সেইটো বহুত বেয়া খবৰ আছিল বহুত বেয়া আছিল মানে বেয়া লাগিলে চাই কিনে আমাৰ ইয়াতে চালপাৰাত মানে মাৰি কিনে হাছানুৰ কি আছিল আলিনা কিবা আছিল নাজানো
মুঠতে আমাৰ ইয়াতে মাৰি কিনে আনি পেলাই থৈ গৈছে আৰু সেইটো ঠাইৰে আমি যাই আছোঁ আপোনালোকক দেখাই আছোঁ সেইটো জেগাটো চাই থাকিব দেই আপোনালোকে বেটাৰী গাড়ী যাই আছে এদি আৰু আপোনালোকে দেখা পাইছেনে সেইটো ৰঙা ৰঙা বগা বগা কাগজ যে আছিলে ইয়াতে জোনালী নাথক মাৰি কিনে ইয়াতে পেলাই থোৱা হৈছিল ইয়াতে মাৰি কিনে পেলাই থৈছিল এইটো ছিঙি থৈ দিছে ভয়ে লাগিছে কিবা এটা ভিডিঅ' বনাবলৈ আৰু ইদি অহা যোৱা কৰিবলৈ চ' গাইছ देख के तुझको दिल बोले हाय हाय तेरे बिना हाल পথাৰত পানী মানে পথাৰটোৱে ভৰ্তি হোৱা নাই ইমানখিনি সেই পাৰকানাবিলাক ওলাই আছে আৰু বানপানী কেনেকৈ হ'ব বৰষুণ দি আছে যদিও পানী কমিছে এইবোৰ পথাৰৰ গাছবোৰ ওলাই আছে অলপ অলপ আৰু ইপিনে বাগান চাচোন ইপিনে ওপৰত উঠাই নাই ভৰ্তি হোৱা নাই পথাৰটোৱে আৰু বানপানী কেনেকৈ হ'ব চ' মানে কি হৈছে আমাৰ ইয়াতে ওখ ঠাই হয় এইটো ওখ ঠাইত বানপানী নহয় আমাৰ ইয়াত সহজে আৰু যিমানে পানী নপৰক কিয় 2014 চনত যেতিয়া বানপানী হৈছিলে এইটো যে দেখা পাইছে আমাৰ বাগানটো মানে ইমান ওপৰলৈ ইমান সেইখিনিলৈকে যাই পোৱা নাছিলে বানপানী 2014 চনত যিটো হৈছিল আৰু ক'ৰবাতো মানে ঘৰৰ ছালৰ ওপৰেদি পানী গৈছে চ' ইয়াতে সহজে বানপানী নহয় অলপ অলপ বানপানী মানে অলপ অলপ পানী পৰি আছে মই ভিডিঅ' কৰিবলৈ আহিছিলোঁ তাকে এইখিনিয়ে বানপানী নাই আমাৰ ইয়াত ইমানখিনি ইয়াতে ৰাঙি পাতাবলৈহে ভাল হৈছে ৰাঙি পাতাই খেদিবলৈ ভাল হৈছে ৰাঙি থাকিলে আহি কিনে পতালেও হয় আৰু ঠিকছে পানীত গা ধুলে হয় ইয়াতে চ' গাইজ ভিডিঅ'টো বেছি দীঘলে নকৰোঁ ইয়াতে সামৰণি মাৰিলোঁ আৰু বৰষুণ দি আছে তিতি ঘৰত যাই আছোঁ মোবাইলটো ছিগি গ'লে চ' ইয়াতে মাৰিছোঁ সামৰণি মানে আৰু নতুন ব্লগত লগ পাইছোঁ গাইজ